প্ৰতিবিম্ব লাইফৰ এগেইনষ্টে আমি আজি তামোলপুৰ থানাত মানে এজাহাৰ দিব লগা হৈছে। কাৰণ সেয়া আমাৰ যুৱ নেতা ৰাকেশ বৰ্মা ডাঙৰীয়া, তেখেত মছলপুৰৰ মানে MCLA বৰ্তমান প্ৰাক্তনী বৰ্তমান আমাৰ UPPL দলৰ যুৱ মৰ্চাৰ কেন্দ্ৰীয় সভাপতি, তেওঁৰ বিৰুদ্ধে প্ৰতিবিম্ব লাইফৰ সংবাদ গোষ্ঠীৰ ফালৰ পৰা মানে কিছুমান অশালীন শব্দ ব্যৱহাৰ কৰিছে আমাৰ নেতাৰ বিৰুদ্ধে। গতিকে এনেকুৱা শব্দ ব্যৱহাৰ কৰিছে যিবিলাক আমাৰ মুখেৰে ভাষা দি প্ৰয়োগ কৰিব নোৱাৰি, এইবিলাক আমি আজি এজাহাৰত লিখিছোঁ। গতিকে আমি আপোনালোকৰ তামোলপুৰ জিলাৰ প্ৰেছ ক্লাবৰ সৌজন্যত মানে জনাব বিচাৰিছোঁ যে আমাৰ নেতাৰ বিৰুদ্ধে এনেকুৱা যিবিলাক ব্যৱহাৰ কৰিছে তেওঁলোকক আইনৰ আওতালৈ আনি উচিত ব্যৱস্থা ল'ব লাগে। কাৰণ এনেকুৱা যদি হয় সমাজত এইবিলাক ব্যক্তিৰ জৰিয়তে সমাজত বেয়া মেছেজ যায়। কাৰণ এজন নেতা গোটেই সমাজখনক গোটেই মানে অঞ্চলখনৰ নেতৃত্ব দিয়া এজন ব্যক্তিক, সেনেকুৱা ব্যক্তিক যদি এনেকুৱা ধৰণৰ অশুভ শব্দ, যিবিলাক শব্দ আমাৰ মুখেদি ক'ব নোৱাৰি, কাৰণ এইটোতে মানে তেওঁলোকে পাৰে কিয় ক'ব পাৰে, মানে হাগ্ৰামা মহিলাৰীৰ বিগত দিনত মানে আমাৰ ধৰ্মীয় সংখ্যালঘু মুছলমানক দাড়ি টুপিৰ বিৰুদ্ধে তেওঁলোকে বহুত ধৰণৰ বেয়া ব্যৱহাৰ আগে পিছে কৰিছে। আৰু সেই আলম লৈ তেওঁলোকে হয়তো নিশ্চয় হাগ্ৰামা মহিলাৰীৰ বাহিনীৰ কিছুমান ব্যক্তি হ'ব আজি প্ৰতিবিম্ব লাইফৰ জৰিয়তে আমাৰ নেতাৰ বিৰুদ্ধে কৈছে। কিন্তু আমাৰ নেতা প্ৰমোদ বড়ো ডাঙৰীয়াৰ নীতি আদৰ্শ সম্পূৰ্ণ বেলেগ। আমি BTR অঞ্চলৰ 26টা জাতি জনগোষ্ঠীৰ সকলোকে একলগ কৰি আমি বিভিন্ন জাতি ধৰ্ম ভাষাক সন্মান দিব জানো। যিহেতু আমাৰ নেতা সন্মান দিব জানে, আমাৰ কৰ্মীও ঠিক তেনেধৰণে আমি শিকিছোঁ। গতিকে আমাৰ নেতা যুৱ নেতা ৰাকেশ বৰ্মা ডাঙৰীয়াই আমাৰ ইছলাম ধৰ্মৰ টুপিটো তেওঁ ব্যৱহাৰ কৰিছিল, পিন্ধিছিল। সেইকাৰণে আজি প্ৰতিবিম্ব লাইফৰ তৰফৰ পৰা যিটো ব্যৱহাৰ তেওঁলোকে কৰিছে, যিবিলাক শব্দ ব্যৱহাৰ কৰিছে একেবাৰে অশোভনীয়। মূৰত গোবৰ আছে, তাৰমানে আপোনাৰ মূৰ্খ, জধা মূৰ্খ, এনেকুৱা তাৰমানে শব্দবিলাক ব্যৱহাৰ কৰিছে। গতিকে সেয়া আমি UPPL দলৰ আমাৰ তামোলপুৰ জিলা যুৱ মৰ্চা আৰু মানে সংখ্যালঘু ফালৰ পৰা আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা দিছোঁ। গতিকে তেওঁলোকক উচিত মানে আইনৰ জৰিয়তে উচিত ব্যৱস্থা ল'ব লাগে। তাৰ কাৰণে আজি তামোলপুৰ জিলা থানাত এজাহাৰ দাবী কৰিছোঁ।